যিটো বয়সত ল'ৰাই মদ ভাং খাই এনেই সময় নষ্ট কৰি থাকে সেইটো সময়ত মোৰ লগত এজন যুৱক আছে সেইজন এটা ডিলাৰৰ মালিক বয়স মাত্ৰ মানে 24 ইয়াৰ্ছ কিন্তু 24 ইয়াৰ্ছতে মানে যিখিনি কাম ইতিমধ্যে ল'ৰাটোৱে মানে কৰি আছে সি 10জনৰ বাবে আপোনাৰ হেৰি হয় মানে আদৰ্শ হয় মোৰ লগত আছে ল'ৰাজন নাম কি তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰী প্ৰীতম দত্ত মানে ইমান কম বয়সতে ইমান এটা মানে চিন্তা কেনেকৈ আহিলে এই তোমাৰ বয়সততো ধৰি লোৱা ল'ৰা ছোৱালীবিলাকে মাল চাল খাই য'ত ত'ত মানে পৰি থাকে কিন্তু তুমি এটা এনেকুৱা এটা মানে কাম কৰিছা ইমান মানে কম বয়সতে কেনেকৈ আহিলে এনেকুৱা চিন্তা চাওক সৰুৰ পৰাই গাড়ী ভাল পাওঁ যিহেতু গাড়ী ভাল পাওঁ সেই ভাল পোৱাটোকে মই মোৰ পেশ্যন হিচাপে মানে যোনটো মোৰ পেশ্যন থাকে সেইটোক বিজনেছ হিচাপে ব্যৱহাৰ কৰিলোঁ তো নিজৰ ভাল পোৱা বস্তুটোক ব্যৱসায়লৈ নিলে অভিয়াছলি কিবা এটা কাম কৰিব পাৰি হয় হয় সেইটো কাৰণে ধৰক কৰি আছোঁ আৰু যিমান পাৰিছোঁ কিমান পাৰিছোঁ নাজানো বহুত কাম বাকী আছে সৰু সুৰাকৈ অলপ অলপ আৰম্ভণি কৰিছোঁ আৰু তোমালোকৰ এই ডিলাৰটো খোলা মানে কিমান দিন হৈছে ইয়াত ছেটআপ কৰা আপোনাৰ 24ৰ প্ৰথমত কৰিছিলোঁ তাৰ আগত মোৰ আগত আৰু এটা ডিলাৰ আছিলে সেইটো বাৰু বন্ধ কৰিলোঁ বৰ্তমান ইয়ালৈ ছেটআপটো ধুনীয়াকৈ কৰিলোঁ বাকী ঘৰৰ পৰা কৰি আছোঁ মোৰ 4-5 বছৰ হৈ গ'ল কাম কৰা তোমালোকৰ এইটো ডিলাৰ ক'ত আছে বৰ্তমান ঢেকিয়াল চাৰিআলি গোলাঘাট ডিষ্ট্ৰিক্ট বা গোলাঘাট ফালৰ পৰা আহোঁতে লেফ্ট ছাইডে ঢেকিয়াল নাপাওঁতেই আৰু দেৰগাঁও ফালৰ পৰা আহোঁতে ঢেকিয়াল চাৰিআলি পাৰ হৈ ৰাইট ছাইডে অকল তোমাৰ মানে অকল তোমাৰ গাড়ী ব্যৱসায় আছেনে নে আৰু তুমি বেলেগ বেলেগ মানে আছে কিবা বৰ্তমানতো গাড়ীয়ে আছে কিন্তু আগলৈ সৰু সুৰা কিবা কিবি কাম মই চাই আছোঁ যি পাৰোঁ কৰিব লাগিব আৰু এতিয়া তোমালোকৰ ইয়াত মানে কি গাড়ী পোৱা যায় প্ৰাইভেট কমাৰ্চিয়েল মানে আপোনাৰ মানুহৰ ছেকেণ্ড হেণ্ড গাড়ীখন কেলৈ লয় যিহেতু কিছুমানৰ পইচা অসুবিধা থাকে বা সেইকাৰণে ছেকেণ্ড হেণ্ড গাড়ী এখন লোৱা সপোন থাকে গাড়ী এখন লোৱা মানুহৰ সেইটো কাৰণে ধৰক গাড়ী এখন ল'ব বিচাৰে সেইটো কাৰণে আমি যিমান পাৰোঁ মানুহক দিবলৈ চেষ্টা কৰোঁ আপোনাৰ 50-60 হাজাৰ টকা গাড়ীৰ পৰা আপোনাৰ 20-25 লাখলৈকে পাই যাব গাড়ী আৰু মানুহৰ মানে আমি ভাবোঁ কি ভাল গাড়ী এখন চলক চবে মানুহৰ ধৰক গাড়ী এখন লোৱা সপোন থাকে যিহেতু সেই সপোনটো ধৰক পূৰ কৰিবলৈ চেষ্টা কৰি আছোঁ এই মানে মই সেইখিনি এটা কথা সুধোঁ যে ছেকেণ্ড হেণ্ড গাড়ীখন সেইজন মানুহে কিনে যি আচলতে নতুন গাড়ীখন কিনিবলৈ মানে তোমাৰ অকণমান হেৰি হয় মানে অসুবিধা হয় কিন্তু এই ছেকেণ্ড হেণ্ড গাড়ীখন মানে কিনিও কিছুমান মানুহে এনেকুৱাকৈ ৰামঠগন খায় যাৰ ফলত মানে সেই কষ্ট কৰি পোৱা পইচাকেইটা মানে তোমাৰ এনেই যায় মানে তোমালোকৰ ইয়াত যিবোৰ মানে গাড়ী দিয়া হয় সেইবোৰ গাড়ী নিলে তেনেকৈ মানে তোমাৰ মানে বেয়া হ'ব নেকি নহয় সেইটো চিন্তা কৰিব নালাগে কাৰণ চাওক যেতিয়া কাষ্টমাৰ এজনক আমি গাড়ীখন বিকোঁ গাড়ীখন তেখেতক বিকাৰ আগতে প্ৰথম আমি পইচা দি কিনি আনো প্ৰথমতে আমি গাড়ীখন নিবিকোঁ প্ৰথমতে আমি গাড়ী এখন কিনো তো আমি যেতিয়া গাড়ী এখন নিজে কিনো নিজে চলোৱা হিচাপত কিনো আমি চাই কৰি গাড়ীখন কিবা কিবি সৰু সুৰা কাম থাকিলে কামখিনি কৰাওঁ তাৰপিছত কাষ্টমাৰ এজনক গাড়ী এখন দিওঁ তেখেতে যাতে চলাব পাৰে কাৰণ কাৰো পইচা এনেই নাহে পইচা কাৰো এনেই নাহে চবৰে কষ্ট পইচা মোৰো কষ্ট পইচা চবৰে কষ্ট পইচা হয়তো মানুহ এজনে লোন চোন লৈও গাড়ী এখন লয় পইচা গোটাই কেনেবাকৈ গাড়ী এখন লয় আৰু এটা কথা অকল পইচা অভাৱত মানে কম পইচা থকা মানুহে গাড়ী নিকিনে যোন ছেকেণ্ড হেণ্ড গাড়ীত এটা কথা বেনিফিট কি হয় ভেলুটো মানে অলপ বাঢ়ি থাকে ধৰক নতুন এখন গাড়ীত বহুত ভেলু কমি যায় যেতিয়া আপুনি বিকিব খোজে যেতিয়া আপুনি ছেকেণ্ড হেণ্ড গাড়ী এখন লয় সেই ভেলুটো মানে ইমান নকমে অলপ কিবা এটা কমে গাড়ীখন বিকা সময়ত কিন্তু ইমান নকমে কিন্তু নতুন গাড়ী এখন হ'লে বহুতখিনি কমি যায় সেইটো কাৰণে মানুহে ধৰক ছেকেণ্ড হেণ্ড গাড়ী আজিকালি ল'ব বিচাৰে আৰু ডাউন পে'মেণ্টটো কমত ওলাই যায় আৰু কম পইচাত ধৰক এতিয়া কমাৰ্চিয়েল গাড়ী ৰাখোঁ আমি টাটা এচি ৰাখিছোঁ বলেৰো মানে সৰু সুৰা ব্যৱসায় কৰি থাকিব পাৰে গাড়ী এখন লৈ পেলাই মানুহে আৰু পইচা ইনকম কৰি থাকিব এখন ঘৰ চলাব পাৰিব এনেই তোমালোকৰ ডিলাৰত এতিয়া একেবাৰে কম দামী মানে কিমান টকীয়া গাড়ী আছে মোৰ একেবাৰে কমৰ একদম কমৰ 75ত পাই যাব একদম মানে কোৱালিটিটো চব একদম AC পাৱাৰ উইণ্ডলৈকে পাব ৱেগনাৰ আছে গাড়ী চলি থাকিব ইঞ্জিনৰ মই গেৰাণ্টি দিম মানে অকল মানে তেল ভালেই হ'ল আৰু তেল ভৰক গাড়ী চলি থাকক আৰু এইটো নকওঁ যে একদম কম দামী গাড়ীখন এইটো নকওঁ যে একদম বহুত ভাল পাব সৰু সুৰাটো কাম কিবা এটা ওলাবই কাৰণ বয়স হোৱা গাড়ী পুৰণা গাড়ী কিন্তু ইঞ্জিন গিয়াৰ বক্স পূৰা চিল পাব এক্সিডেণ্টেল গাড়ী নাপায় মোৰ ফালৰ পৰা 100% মই যিমান পাৰোঁ কাম কৰাই দিওঁ কেতিয়াবা ধৰক পুৰণা গাড়ীখন সৰু সুৰা কাম কিবা এটা ওলাব পাৰে আৰু যিহেতু ছেকেণ্ড হেণ্ড গাড়ী এখন মানুহে লয় সেইটো চবেই নকয় মই কৈ দিছোঁ আজি ছেকেণ্ড হেণ্ড গাড়ী এখন যেতিয়া মানুহে কিনে কিবা এটা কাম নিজে কৰাম বুলি থ'ব লাগে কাৰণ কিবা এটা ওলায় কাৰণ নতুন গাড়ী এখন কিনিও মেট চেট নতুন মানুহে লগায় চিট কভাৰ মেট চবটো নতুন লগায় আৰু নতুন গাড়ী কিনিও
মানে কিছুমান ওলাই অসুবিধা ওলায়। অসুবিধা এক্সেসৰিজটো মানুহে লগাব লাগে, সেইটো অসুবিধা বুলি নহয়। নতুন গাড়ী এখন কিনাৰ পিছত এক্সেসৰিজত 15-20 হাজাৰ টকা খৰচা কৰে, তেনেকৈ ঠিক ছেকেণ্ড হেণ্ড গাড়ী এখন যেতিয়া কিনে টকা 5,000 মান খৰচ কৰিম বুলি ধৰি থ'ব, তেতিয়া গাড়ীখন মানে নিজৰ মতে ধুনীয়া হৈ যায়। হয়, যেনেকৈ বিচাৰে আৰু। কাৰণ বেলেগ এজনে চলাই থকা গাড়ী এখন ধৰক আমি যিমান পাৰোঁ কাম কৰি দিওঁ, কিন্তু নিজৰ মতে ছেটিছফাই হ'বলৈ কিবা কিবিটো নিজে ধৰক কৰিবও লাগিব। তাৰপিছত আৰু এটা কথা শুনিছোঁ, তোমালোকৰ মানে ঘৰৰ ওচৰতো কিবা এটা তুমি মানে বনাই আছা, এতিয়ালৈকে বাৰু হোৱাগৈ নাই, মানে এই মানে সেই কথাটো কিমান সত্য? নাই, বনাই আছোঁ, সেইটো সঁচা। মানে ধৰক এখন ফাৰ্ম টাইপৰ কৰি আছোঁ, মানে ৰুৰেল টুৰিজিমক মানে অলপ আগবঢ়াব বিচাৰি আছোঁ ঘৰৰ ওচৰত। সেইটো হিচাপত মই কাম কৰি আছোঁ, চাওঁচোন কিমান দূৰ হয়, সেইটো নিশ্চয় দেখাম। হৈ লওক, মানে এইটো তোমাক কিমান দিন আছে আৰু মানে একেবাৰে মানে সম্পূৰ্ণ হৈ উঠিবলৈ? নাই, টাইম অকণমান লাগিব, মানে যিহেতু বনাই আছোঁ আৰু ধৰক ব্যৱসায় পইচা, বহুত পইচাও থকা মানুহ নহয়, সেইকাৰণে লাহে লাহে কামখিনি কৰাই আছোঁ। মানে তোমাৰতো বয়সত বহুত ল'ৰা মানে একেবাৰে মানে বেয়া হৈ যায়, কিন্তু তুমি এতিয়া ইমান এটা মানে ভাল কৰি আছা, আৰু সেইটোতো কথা আছেই। আৰু তাৰ মাজতে মানে তোমাৰ কাৰণে আৰু তোমাৰ মানে লগত কাম কৰি থকা আৰু বা 10টা পৰিয়াল মানে একদম মানে ধুনীয়াকৈ মানে হেৰি হৈ আছে, চলি আছে, মানে সেই কথাটো কি ক'বা? সেইটোৱে ধৰক, কাৰণ চাকৰি কৰিলে চাকৰিটো সদায় এজনৰ কাৰণে, এখন পৰিয়ালৰ কাৰণে। যদি ব্যৱসায় এটা কৰে, সৰুৱে হওক লাগিছে, 2-3টা পৰিয়াল চলাব পাৰি, সেইটো 2-3টা পৰিয়াল চলাব পাৰি, সেইটোৱে ভাল আৰু সেইটোৱে বিচাৰোঁ। কাৰণ আগলৈ যাতে আৰু কাম কৰি যাব পাৰোঁ আৰু 2-3টাক মানে সংস্থাপন দিব পাৰোঁ আৰু তেনেকৈ। এতিয়া মই মানে গাড়ী কথালৈ আহোঁ। গাড়ী এখন তোমাৰ মানে কোনোবাই যদি মানে কাষ্টমাৰজন নিবলৈ আহে, মানে কিমান দিন লাগে ওলাই যাবলৈ? একেদিনাখনে ওলাই যায় নেকি? মানে একেদিনা বুলি নকওঁ মই, কাৰণ যেতিয়া ফাইলটো আমাক দিব, বুকিং কৰিব, তাৰপিছত গাড়ীখন মানুহ ঘৰলৈ গৈ FI কৰিব, তো এদিন দুদিনটো সময় লাগিবই। মানে মানুহজন গৈ আকৌ ফাইনেন্সৰ এজন গৈ, যদি কেছত নিলেতো একেদিনাই দিম মই, যদি কেছত নিয়ে একেদিনাই লৈ যাব, 2 ঘণ্টাৰ ভিতৰত লৈ যাব পাৰিব, 1 ঘণ্টা 2 ঘণ্টা কাগজ কৰি। কিন্তু যদি ফাইনেন্স কৰে 2 দিন সময় লাগে। এতিয়া তোমালোকৰ ইয়াত গাড়ী কিমানখন আছে? মোটামুটি মোৰ এইটো ষ্টকত 20খনমান আছে, বাকী আৰু এটা ষ্টক আছে। আৰু যিহেতু গাড়ীবোৰ আমাৰ অহাৰ পিছত ৰেডি কৰিব দিওঁ, ৰেডি হৈ আছে 15-20খনৰ বাহিৰতো আছে, মানে ধৰক টোটেল 35খনমান গাড়ী আছে। চাওক কিমান কম বয়সতে ইমানখিনি কাম কৰিছে, আৰু তেখেতৰ জহত আচলতে 3-4টা পৰিয়াল আচলতে ভালকৈ মানে হেৰি কৰি আছে, মানে চলি আছে। চ' আপোনালোকেও যদি এখন ভাল গাড়ী কিনিম বুলি মানে মন কৰি আছে, যদি আপোনাৰ হাতত ইমানো মানে পইচা নাই, ইয়াত তোমাৰ মানে কিমানৰ পৰা ষ্টাৰ্ট হৈছে বুলি কৈছিলা তুমি? 75। মানে 75,000 টকাৰ পৰা ষ্টাৰ্ট হৈছে। চ' আপোনালোকেও যদি সপোনৰ গাড়ীখন কিনিম বুলি ভাবি আছে, তেতিয়াহ'লে মই ফোন নম্বৰ ইয়াতে মানে দি দিয়া হ'ব। আপোনালোক সকলো আহক আৰু এখন ভাল গাড়ী চাই আপুনি ঘৰলৈ লৈ যাওক।